কথাটো মই কম যে NDFBৰ লগত অতি সোনকালে চুক্তি হ'ব। মই এই কথাটো কৈছোঁ। NDFBৰ লগত হয়তো 4 মাহ 5 মাহ ভিতৰতে এটা ভাল এটা চুক্তি হ'ব। এই চুক্তিতে আমি নতুনকৈ গোসাইগাঁও ডিষ্ট্ৰিক্ট নতুনকৈ তামোলপুৰ ডিষ্ট্ৰিক্ট আমি বনাম। এই চুক্তিৰ মাজেদি খাজিয়া মাটি সেইফালে খাজিয়া মাটি ইয়াত আমি নতুন সাব ডিভিজন বনাম। ইয়াৰ চুক্তিৰ দ্বাৰাদি কচুগাঁও এইটো নতুন সাব ডিভিজন হ'ব। কোকৰাঝাৰত কচুগাঁও ইয়াৰ যোগেদি শুক্লাই চেফান নতুন সাব ডিভিজন হ'ব। ইয়াৰ এইটো চুক্তিৰ মাজেদি ডিমাকুচি আৰু নতুন এটা ওদালগুৰি ডিষ্ট্ৰিক্টত ডিমাকুচি আৰু মাছভাত এইটো নতুন সাব ডিভিজন হ'ব। তো আমি এইবিলাক বহুত আগৰ পৰাই আমি চৰকাৰৰ ওচৰত দাবী জনাই আহিছিলোঁ, কিন্তু আমি পাবলৈ সক্ষম হোৱা নাই। এইবাৰ NDFBৰ চুক্তিৰ দ্বাৰাদি আমি সেইটো কৰিম, এই কথাটো আমি কৈছোঁ। ৰিচাৰ্চ চেণ্টাৰটো আছে, ইয়াৰ লগত এগ্ৰিকালচাৰ কলেজ যেনেবা ককলাবাৰীত আমি আগৰ পৰাই এগ্ৰিকালচাৰ কলেজ লাগে বুলি প্ৰপ'জেল দিয়া আছে। আৰু বাক্সাত ভেটেনাৰী কলেজৰ কথাও কোৱা আছে নেকি, মুঠতে আছে এগ্ৰিকালচাৰ কলেজ। আমাৰ কথাটো হ'ল অকল কোকৰাঝাৰ নহয়, চব জিলাতে যাতে কিছুমান ইনষ্টিটিউশ্যনটো থাকে কলেজবিলাক। এই হিচাপত আমি এইবাৰ NDFBৰ চুক্তিৰ দ্বাৰাদি আমি কৰি আনিম। ওদালগুৰিত ইঞ্জিনিয়াৰিং কলেজ, ওদালগুৰিত বড়োলেণ্ড ইউনিভাৰ্চিটি কেম্পাছ, এনেকুৱা কোকৰাঝাৰত IIT কেম্পাছ, কোকৰাঝাৰত এইমছৰ কেম্পাছ। এইমছবিলাক বুজি পায়, ডাক্তৰ মেডিকেল। এতিয়াতো মেডিকেল কলেজ হৈ আছে, আকৌ এইমছৰ কেম্পাছ, IIT কেম্পাছ, ওদালগুৰি আৰু কোকৰাঝাৰ হেলিকপ্টাৰ ছাৰ্ভিচ, এইবিলাক NDFBৰ